কি কৈ আছিলা তুমি মোক? কি কৈ আছিলা? মা, তুমি মোৰ ৰাং ঢালি পকিলি। তুমি মোৰ ৰাং ঢালি পখিলা। তুমি মোৰ ৰাং ঢালি পকালা। তুমি মোৰ কি বেবী? বেটামণি। বেটামণি। আৰু কি হয়? চকজক। আৰু গম্বা। তুমি মোৰ চকলক। তাৰপিছতে তুমি মোৰ বেটামণি। মই তোমাৰ কি? বেটামণি মা। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ভ্লগ। আৰু সেয়া দেখিছে নহয় কিমান যে কথা এই সন্ধিয়া সময়ত সি শুই উঠি পেলাই মোৰ লগত এনেকৈ অলপ সময় সদায় কথা পাতিব। তাৰ মই কি মাম্মা কি মৰমত কিবা কিবি নাম দি মাতে আৰু সেনেকৈ কথা পাতি তাৰপিছতে ভাবিলোঁ যে কি বনাওঁ সন্ধিয়া বুলি ভাবিলোঁ বহুত দিন পায়স বনোৱা নাই। পায়স বনাই একেবাৰে ঘৰুৱা পদ্ধতিৰে, একো বিশেষ বস্তু ব্যৱহাৰ কৰা নাই। তেনেকৈ কাজু খিচমিচ ইলাচি 4টামান, অকণমান জহা চাউল তিয়াই দিলোঁ আৰু আধা লিটাৰ আমুল তাজা এটা, কাৰণ যিহেতু আমি ঘৰৰ মানুহকেইটাই খাবলৈকে বনাম, আধা লিটাৰ হ'লেই হৈ যাব। এয়া গেছটো বহাই পানী গাখীৰখিনি দি দিলোঁ আৰু গাখীৰখিনি দিয়াৰ পিছতে এইখিনি অলপ উতল আহিব দিম আৰু ইলাচিকেইটাও দি দিলোঁ আৰু 2টামান ইলাচি মই এনেকৈ খুন্দি পেলাই দিম যাতে তাৰ ফ্লেভাৰটো ওলায়। আৰু গাখীৰখিনি 2 উতলমান অহাৰ পিছত মই এনেকৈ চাউলখিনি দি দিম ধুই থোৱা। আৰু প্ৰথমতে চেনি কেতিয়াও নিদিব। চেনি প্ৰথমতে দি দিলে আচলতে চাউলখিনি সিজাত অলপ প্ৰব্লেম হয়, মানে বেলেগে হয়তো ভাল পাব পাৰে, মই আচলতে চেনিটো একেবাৰে পিছত দিওঁ। প্ৰথমতে মই এনেকৈ চাউলখিনি দি লওঁ গাখীৰ উতল অহাত। তুমি এইবোৰ কিয় খাই আছা? ৰ'বা, ইয়াত দিব লাগিব নহয়। চাউলখিনি দি পেলাই অলপ লৰাই আৰু অলপ উতল আহিব দিলোঁ। তাৰ মাজতে ভাবিলোঁ ক্ষীৰৰ লগত আজি লুচি খাওঁ, আৰু সেইবাবে মই অলপমান আটাও সেইকণ সময়তে মাৰি ল'লোঁ। গাখীৰ চাউলখিনি সিজে মানে মোৰ আটা মাৰাও এয়া হৈয়ে গ'ল, আৰু আটাখিনি মাৰি লৈ পেলাই বোলো লুচিকেইখনৰ কাৰণে বেলিও লওঁ। এয়া উতলি আছে আৰু অকণমান লৰাই দিছোঁ। চাউলখিনি 60% মান সিজি গৈছে অলম'ষ্ট, আৰু এতিয়া আৰু অকণমান উতল আহিব দিওঁ। এইখিনি সময়তে আচলতে যে চেনিটো এড কৰিব লাগে, মই এইকণ সময়তে চেনিখিনি দি দিম। নিজে যিমান আচলতে মিঠা বিচাৰে সেই অনুযায়ী আপোনালোকে চেনিটো এড কৰি দিব। চেনিখিনি দি উঠি পেলাই মই বোলো লুচিকেইখনো বেলি লওঁ, আৰু সেইবাবে আজি অলপ শ্বৰ্টকাট কৰিছোঁ, কাৰণ তাৰো সন্ধিয়া সময় হৈছে যিহেতু ভোকো লাগে, আৰু আজিকালি সন্ধিয়াটো সোনকালে হয় যিহেতু ঠাণ্ডা দিন, আন্ধাৰ হৈয়ে যায়। বেছি বাজাও নাই, 5টা বাজিছে কিন্তু আন্ধাৰ হৈয়ে গ'ল। সেইবাবে মই ধাম ধুম বোলো লুচিখিনি শ্বৰ্টকাটকৈ ৰুটি বেলি তাৰ পিছতে কাটি দিছোঁ আজি। আৰু তাৰপিছত এই মাজতে এইখিনি মই ড্ৰাই ফ্ৰুটছখিনিও দি দিলোঁ। লুচি বেলা হ'ল আৰু কেৰাহীখন পাতি তেল দি দিলোঁ, ৰিফাইন অইল, আৰু এয়া মই লুচিখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। লুচিবোৰ ধুনীয়াকৈ ফুলিলে বৰ ভাল লাগে নহয়নে? ঠাণ্ডা হ'লে বাৰু আকৌ দবি যায়, কিন্তু গৰমে গৰমে লুচিখিনি আলহী আহিলেও যেতিয়া ফুলা ফুলা লুচি দিয়া যায় ন, বৰ ভাল লাগে দেখিবলৈ। এয়া মোৰ লুচিখিনিও ৰেডি হৈ গ'ল গোটেইখিনি।
আৰু এয়া দেখিছেনে গোটেইকেইখন লুচি বৰ ধুনীয়াকৈ ফুলিছে আজি আৰু এয়া তাৰ মাজতে মোৰ এইখিনি পায়সো হৈ গ'ল এয়া খুব ধুনীয়াকৈ উতল আহিছে আৰু যেতিয়া এনেকৈ চামনি এটা বান্ধি যায় এই চামনিটো বান্ধি গ'লে গম পাব যে আপোনাৰ পায়সখিনি সোৱাদ হৈছে আৰু এয়া মোৰ পায়স হৈ গ'ল এয়া লুচি পায়স মোৰ ৰেডি আৰু এয়া বাঢ়ি লওঁ দেই মই পটককৈ আৰু আমি দুইটাই মাক পুতেকে খাব লৈছোঁ ওলাই আছে আৰু এতিয়া খাওঁ দেই লগাই লগাই খাওঁ आज आया है खेलने कमला जिस पर करेंगे हम हमला विनर और गमला क्योंकि ये है बहुत ही खराब मामला আৰু টিভিত চলি আছে কমলা মোৰ ল'ৰাই কাৰ্টুন চাই আছে আৰু এনেকৈ খালোঁ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি